तीन नंबर मारो उसको। अरे मार ना। अरे किल करके चला गया। हे साला বজাই আছনে নাই? আরে তই নিজৰ কাম কৰ না, মই নিজৰ কাম কৰি আছোঁ, তই নিজৰ কাম কৰ। ঐ ৰচোন, অভি ক'লে গ'লো? তাক ৰাতিপুৱাৰ পৰা দেখাই নাই নহয়। তাৰ ইণ্টাৰভিউ এটা আছে নহয়, তালৈ গ'ল, আহিব। ঐ হেৰিটো দৰ্জাটো খোলচোন, কোনোবা আহিছে। আৰে তই জানা মই গেম খেলি আছোঁ, দেখা নাই নেকি? এইডাল গোটেই দিনডাল গেমে খেলি থাক। আহিলি, কেনে গ'ল ইণ্টাৰভিউ? ঐ ইণ্টাৰভিউ কেনে গ'ল? ইণ্টাৰভিউটো কেনে গ'ল? ঐ চালা কিবা সুধি আছনে নাই? ইণ্টাৰভিউ কেনে গ'ল? তোক মই অথনিৰ পৰা চাই আছোঁ, সুধি আছোঁ, মুখেৰে যে মাত বোল নাই, কি কৰি আছ মানে? কাগজ ফালি আছোঁ, কিন্তু এই কাগজবোৰৰ দৰে মোৰ জীৱনটো এফালৰ পৰা হেৰাই হেৰাই গৈ আছে। চা ভাই, জীৱনটো এনেকুৱাই, আৰু আমি তাতে ল'ৰা মানুহ, গতিকে ইমান ভাবি চিন্তি থাকিলে নহ'ব নহয়। এটা কাম কৰোঁ, মই ঠাণ্ডাটামান লৈ আহোঁ, তই কিবা খাবি নেকি? কোক। ঠিক আছে। মই হাৰ আজি মানা নাই বে। জীৱনে মোক বহুত দিনৰ আগতেই হৰুৱাই পেলাইছে। তই এটা কথা জান, দেউতাই মোক নিজৰ ট্ৰিটমেণ্টৰ পইচাৰে পঢ়াইছে। মায়েতো গহনা বিক্ৰী কৰিলেই। মই ভাবিছিলোঁ ডিগ্ৰীটো কৰাৰ পিছত তেওঁলোকৰ মুখলৈ হাঁহি ঘূৰাই আনিব পাৰিম, কিন্তু আজি এই ডিগ্ৰীটো কেৱল এখন বগা কাগজ। কিন্তু পেটৰ ভোক আৰু দায়িত্বৰ ওচৰত ইয়াৰ কোনো মূল্য নাই। আবে তই এনেই ষ্ট্ৰেছ লৈ আছ বে, সময় আহিলে চব ঠিক হৈ যায়। সময়? আৰে যাৰ ঘৰত ভাত নাই তাৰ ঘৰত ঘড়ী কাটাই সময় নোজোখে, পেটৰ ভোকে সময় জোখে। বাৰু এইবোৰ কথা এতিয়া বাদ দে। তোৰ মায়ে এনেও ৰাতিপুৱা ফোন কৰিছিলে, 2000 টকা এটাৰ প্ৰয়োজন হৈছিলে। তাৰপিছত? তই টেনশ্যন ল'ব নালাগে, মই দিলোঁ। মানুহে কয় সংগ্ৰাম কৰিব লাগে, সংগ্ৰাম কৰিলে হেনো ছাকচেছ আহে, কিন্তু কোনেও নকয় সেই সংগ্ৰামৰ মাজত যে কিমানজনৰ নিজৰ সপোনবোৰ মৃত্যুবৰণ কৰিছে। আমি এটা ভাল জীৱন যাপন পাবৰ বাবে নিজৰ লাইফটোক হেৰুৱাই দিছোঁ। ইমান সহজ নহয় বে। সৰুৰে পৰা এটা কথাই শুনি আহিছোঁ, ভালকৈ পঢ়, চাকৰি কৰ। এইবোৰৰ পিছত দৌৰি দৌৰি নিজৰ যোনবোৰ সপোন, সেই সপোনবোৰক মাৰি পেলাইছোঁ। চিঞৰি চিঞৰি কান্দিব মন যায় বে, কিন্তু নোৱাৰোঁ, কাৰণ আমি ল'ৰা। আইনাত যেতিয়া নিজৰ মুখখন চাওঁ ন, নিজক দেখা নাপাওঁ বে। এটা জীৱনৰ লগত হাৰি যোৱা চৰিত্ৰটোক দেখা পাওঁ। সময়, চৰিত্ৰ, সেইবুলি একো কথাই নাই। কথা আছে যদি সেইটো নিজক লৈ। এতিয়া তই যেনেকৈ মোক কথাবোৰ কৈ আছ, মই শুনি আছোঁ, বুজি আছোঁ, কিন্তু সেইদৰে ফিল কৰিব পৰা নাই যিদৰে তই কৈ আছ। বাৰু এইবোৰ বাদ দেচোন, তোৰ কাৰণে ছাৰপ্ৰাইজ আছে নহয়।
এইখন ল এপইণ্টমেণ্ট লেটাৰ তই সেইদিনা যেতিয়া গৈছিলি ইণ্টাৰভিউ দিবলৈ তইতো আশাই এৰি দিছিলি কিন্তু মই এৰা নাছিলোঁ মই গৈছিলোঁ তোৰ কাৰণে আকৌ তালৈ সুধিবলৈ এণ্ড ইউ কোৱালিফাইড ব্ৰ মালে এটা কল কৰোঁ বে হেল্ল' মা মই চাকৰি পালোঁ অঁ আজি এপইণ্টমেণ্ট লেটাৰ আহিছে তহঁতে চিন্তা কৰি নাথাকিবি দে আগতে যেনেকৈ ভোকত আছিলি এতিয়া আৰু ভোকত থাকিব নালাগে মই সোনকালে ঘৰলৈ যাম দে অঁ তহঁতে টেনশ্যন লৈ নাথাকিবি হ'ব দে এতিয়া তই সুখী নে অঁ জীৱনে মোক বহুত কথাই শিকালে আন্ধাৰৰ গভীৰতম ক্ষণৰ পাছত পোহৰ দেখুৱাইছে কিন্তু মই বেছি সময় নাথাকিম মোৰ কেঞ্চাৰ আছে এণ্ড লাষ্ট ষ্টেজ আজি ডক্টৰৰ ওচৰত গৈছিলোঁ ডক্টৰে মোক 6 ঘণ্টা সময় দিছে আৰু এতিয়া মাথো 5 মিনিট বাকী আছে মই নাজানো মাহঁতে এইটো কথা গম পালে কেনেকৈ থাকিব পাৰিব এটা কথা ক'বলৈ ভাল মোৰ মা দেউতা দুইটা অন্ধ এইখিনিলৈ আছোন এইখন ল ইয়াত মোৰ জীৱনৰ আধা কাহিনী লিখি থোৱা আছে কেতিয়াবা যদি সময় হয় পঢ়ি চাবি তই মোক এয়া আগত কোৱা নাছিল অভি 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 সুখৰ সংজ্ঞা বিচাৰি উশাহবোৰেই হেৰাই গ'ল ৰৈ গ'ল মাথো বুকুত উমি উমি জ্বলা হুমুনিয়াহবোৰ কেতিয়ানো মৰিচিকাৰ পিছত দৌৰি দৌৰি জীৱনৰ বেলিটো লহিওৱাৰ বতৰ হ'ল গমেই নাপালোঁ কিন্তু মই হেৰায়ো জীয়াই আছোঁ এটি শেষ নোহোৱা হুমুনিয়াহ হৈ এটা অনন্ত প্ৰেমৰ উত্তাপ হৈ মই আছোঁ মোৰ মাৰ সাহস হৈ